বাস্তৱক বিচাৰি ফুৰা ছোৱালীজনী কবিতাৰ কথা প্ৰিয়ংকা কলিতা আবৃত্তিকাৰ অংকুৰ জিলিতাই সপোনৰ পম খেদা ছোৱালীজনী পহিলা খেদা ছোৱালীজনী সৰু সৰু কথাত সুখী হোৱা ছোৱালীজনী সেউজীয়াৰ প্ৰেমত পৰা ছোৱালীজনী এতিয়া আৰু তাইক বিচাৰিলেও নোপোৱা কাৰণ হেৰুৱা বস্তুক পুনৰ বিচাৰি পোৱা যায় কিন্তু সলনি হোৱা বস্তু পোৱা নাযায় তাই এতিয়া বৰষুণ ভাল নাপায় পখিলাৰ সৈতে নাপাতে কথা সেউজীয়াৰ গান নুগুৱাই হ'ল নীলাবোৰৰ সৈতেও নকৰে খেলা বহুত ব্যস্ত তাই বহুত ব্যস্ত ভুল নুবুজিব সপোন দেখাত ব্যস্ত নহয় বাস্তৱক বিচাৰি ফুৰাতহে ব্যস্ত এতিয়া আৰু তাই মাছৰুটি নাকান্দে নিলিখে কবিতা প্ৰেমৰ সপোনো নৰচে খুব ব্যস্ত তাই খুব ব্যস্ত সুখ বিচাৰি আৰু হাবাথৰি নাখায় এতিয়া তাই দুখক ভাল পায় এতিয়া কষ্টৰ সৈতে কথা পাতে দিনে নিশাই বিচাৰি ফুৰে বাস্তৱক তাই এতিয়া প্ৰেমত পৰিছে বাস্তৱৰ খুব ভাল পায় কাৰণ তাই জানে প্ৰকৃতিৰ নিয়ম নিজতকৈ বেছি ভাল পোৱা বস্তুটোৱেই সোনকালে আঁতৰি যায় কি জানিবা এই কঠোৰ বাস্তৱেও তাইৰ পৰা আঁতৰি যায়